বিপিএফৰ সময়ত ইহঁতে 17 বছৰত খালি 15,000 পৰিয়ালকহে মাটিৰ সমস্যা সমাধান কৰিব পাৰিলে, কিন্তু আমাৰ চৰকাৰৰ কালত আমি 3 বছৰত মানে 2.5 লাখতকৈ প্ৰায় এতিয়া পাৰে হৈ গ'ল। মই যেতিয়া ৰিচেণ্ট আপডেটটো পালোঁ, প্ৰায় 2.5 লক্ষ পৰিয়ালৰ পাৰ হৈ গ'ল, মানে ভূমিৰ সমস্যা সমাধান হৈ গ'ল। আৰু 1 বছৰ আমাৰ চৰকাৰ আছে, ভূমিৰ সমস্যা আমি অলমষ্ট নিষ্পত্তি কৰি দিম, শেষ কৰি দিম। নাই, আমাৰ এতিয়া UPPL দলৰ হৈ চিৰিয়েলি জইনিং প্ৰগ্ৰাম চলি আছে। এতিয়া বাই ইলেকশ্যন আহিছে বুলি জইনিং কৰিছোঁ তেনেকুৱা নহয়, তাৰ বহুত আগৰ পৰাই একদম চিৰিয়েলি সকলো সমষ্টিত আমাক আহ্বান জনাই আছে। আমাৰ ৰাইজসকল ওলাই আহিছে, ৰাইজে চাইছে যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি নেতৃত্ব ইয়াত চলি আছে, যি সুশাসন ইয়াত চলি আছে, যি শান্তি আৰু সম্প্ৰীতিৰ যি এটা পৰিৱেশ আমি পাবলৈ সক্ষম হৈছোঁ। চব ৰাইজ উৎফুল্লিত আৰু আনন্দিত যে আগৰ নিচিনা ভয় নাই, আগৰ নিচিনা তেনেকুৱা অশান্তি নাই, আগৰ নিচিনা বম ফুটা নাই, আগৰ নিচিনা গুলি ফুটা নাই, আগৰ নিচিনা জাতিগত সংঘৰ্ষ হোৱা নাই। এইবিলাক ৰাইজে চাইছে আৰু ভাল পায়। এই দলটোৱে ভাল নেতৃত্ব দিছে বুলি, প্ৰমোদ বড়ো ডাঙৰীয়াই ভাল নেতৃত্ব দিছে বুলি। আৰু এই কম বছৰৰ ভিতৰত আমাৰ ডিচেম্বৰত আহিলেহে 4 বছৰ হ'ব, আমাৰ 4 বছৰ হোৱা নাই। তাত মাজত আমি মানে লকডাউন COVID-19ৰ কাৰণে কাম কৰিবলৈ ভালকৈ সুযোগ পোৱা নাছিলোঁ, কিন্তু যোৱা যি 3 বছৰ কাম কৰাৰ কাৰণে সুবিধা পালোঁ, তাৰ ভিতৰত যি ধৰণৰ সেৱা আগবঢ়োৱা হ'ল ৰাইজক, সেইটো তেখেতসকলে বহুত ভাল পাইছে। তেখেতসকলে চাইছে যে ৰাইজে এতিয়া মাটি বাৰীৰ বহুত ডাঙৰ সমস্যা আছিল, জাগাত যিটো পাট্টা পোৱা আৰম্ভ কৰিছে। তো ৰাইজৰ এটা আশা আহিছে যে সকলো আমি পাম নিশ্চিতভাৱে, কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াই অলৰেডি কৈছে যে আমাৰ চৰকাৰ থকাৰ সময়তে আমি 80% মানুহৰ ভূমিৰ মানে সমস্যাটো সমাধান কৰি দিম। আৰু যি ক্ৰিটিকেল 15-20% থাকিব, নেক্সট গভৰ্ণমেণ্ট অহাৰ লগে লগে সেইটোও আমি নিষ্পত্তি কৰি দিম। তো সেই মৰ্মে আমি চাইছোঁ যে আমাৰ প্ৰায় 3-3.5 বছৰ যিটো কাম কৰাৰ সুবিধা পালোঁ, তাতে 2 লক্ষতকৈ ওপৰত, মানে 2,20,000তকৈ ওপৰত মানে পৰিয়ালৰ মাটিৰ সমস্যা সমাধান হৈ গ'ল। ৱেৰেজ মানে BPFৰ সময়ত ইহঁতে 17 বছৰত খালি 15,000 পৰিয়ালকহে মাটিৰ সমস্যা সমাধান কৰিব পাৰিলে, কিন্তু আমাৰ চৰকাৰৰ কালত আমি 3 বছৰত মানে 2.5 লাখতকৈ প্ৰায় এতিয়া পাৰে হৈ গ'ল। মই যেতিয়া ৰিচেণ্ট আপডেটটো পালোঁ, প্ৰায় 2.5 লক্ষ পৰিয়ালৰ পাৰ হৈ গ'ল, মানে ভূমিৰ সমস্যা সমাধান হৈ গ'ল। আৰু 1 বছৰ আমাৰ চৰকাৰ আছে, ভূমিৰ সমস্যা আমি অলমষ্ট নিষ্পত্তি কৰি দিম, শেষ কৰি দিম। সেইটো চবতকৈ ভাল পাই আছে ৰাইজে। আৰু যিটো হাৰত মানে উন্নতিবিলাক প্ৰগতিবিলাক হৈ আছে, যিটো লিমিটেড ফাণ্ড তাৰ মাজতে যি ধৰণৰ কাম হৈ আছে, ৰাইজে উৎফুল্লিত আৰু ভাল পাইছে। আৰু সেইকাৰণে আজি ৰাইজে মানে জাকে ওলাই আহিছে, য'ত গৈ আছোঁ সৰু মুৰা মিটিং কৰি আছোঁ, তাতেই জইনিঙৰ প্ৰগ্ৰাম ৰাখি আছে। আৰু এইটোৱে আজি ভাল পালোঁ যে আমাৰ মানে 14 নং চিৰাংদুৱাৰ মানে যিটো সমষ্টি, এই সমষ্টিৰ অন্তৰ্গত যিটো দেওশ্ৰী BCDCৰ আণ্ডাৰত 2 নং আইপলি গাঁৱত আজি আমাক ইয়াত উষ্ম আদৰণি জনাইছে। আৰু লগতে ভাল ধুনীয়া মিটিং হৈ গ'ল, তেখেতসকলৰ লগত আদান প্ৰদান হ'ল, কথা বাৰ্তা হ'ল, তেখেতসকলৰ সমস্যাবিলাকো জানিলোঁ, চৰকাৰে কি কাম কৰি আছে সেইটোও আমি কৈ দিলোঁ। আৰু আমাৰ ব্লক মানে প্ৰেছিডেণ্ট মহোদয়ে ধুনীয়াকৈ কৈ দিছে যে বহুতখিনি কাম অলৰেডি আৰম্ভ হৈ গ'ল। ৰাইজে যিবিলাক এতিয়া বাকী কামবিলাক আছে, সেই কামবিলাকো এতিয়া প্ৰচেছত আছে, অলৰেডি আগবাঢ়ি হৈ যাব। সেইখিনি তেখেতক অৱগত কৰাৰ পিছত তেখেতসকলেও বহুত ভাল পাইছে, আৰু ইয়াতো বহুত ডাঙৰ এটা জইনিং প্ৰগ্ৰাম হৈ গ'ল। কয়জন জইনিং প্ৰগ্ৰামত আছিল, আৰু আজি বহুত কুৱেশ্যন যে আহিছিল। নাই, কুৱেশ্যন নহয়, তেখেতসকলৰ এতিয়া কথাটো হ'ল যে যিবিলাক বিষয়ে তেখেতসকলে অৱগত নহয়, যিবিলাক বিষয়ে তেখেতে নাজানে, যে যোৱা বেলিত এতিয়া ভাৰত স্বাধীন হোৱাৰ পিছত 77 বছৰ হৈ গ'ল, এটা কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ চলিল, তাতে চবতকৈ হায়েষ্ট কংগ্ৰেছে ৰুল কৰিছে। আৰু ইয়াত মানে BTCত যিটো চৰকাৰ চলিল যোৱা মানে 20-22 বছৰত, 17 বছৰে মানে আমাৰ BPFে ৰুল কৰিল। কিন্তু তথাপিও যে এই অঞ্চলটো পিছ পৰি আছে, বহুতৰ মানে কাম হোৱা নাই, ইয়াত মানে স্কুল নাই, দলং নাই, ৰাস্তা নাই, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈ গৈছে। কিন্তু তেখেতসকলে এতিয়া কামবিলাক যিবিলাক আৰম্ভ হৈছে, কিন্তু কেইটামান জাগাত কাম বাকী আছে। তো সেই কামবিলাকতো আপোনালোকেও জানে, সকলোৱে জানিব যে একেবাৰত যিটো কাম মানে 77 ইয়াৰ্ছত যিটো হোৱা নাই, যিটো কাম আমাৰ ইয়াত BTC চৰকাৰে 17 বছৰত কৰিব পৰা নাই, সেইটো আমি 3 বছৰত বা 4 বছৰত একেবাৰে চব কাম কৰিব পাৰিম এনেকুৱা নহয়। কিন্তু আমাৰ অলৰেডি তেখেতসকলক কোৱা হৈ গ'ল যে মেক্সিমাম কাম অলৰেডি তেখেতসকলৰ হৈ আছে, ৰাস্তাও হৈ আছে, আমাৰ স্কুলবিলাকো হৈ আছে, অংগনৱাড়ী চেণ্টাৰ হৈ আছে। তো তেনেকুৱা ধৰণে JJMৰ প্ৰজেক্টটো অলমষ্ট কমপ্লিট হোৱাৰ দিশত। এতিয়া খোৱা পানীৰ বহুত অভাৱ ইয়াত, তেখেতসকলে সেই অভাৱ অভিযোগটোহে আমাক দিছে। যিহেতু মই প্ৰথমবাৰৰ বাবে ইয়াত আহিছোঁ, মই জাতিটোৰ প্ৰতিনিধি হয়, আৰু তেখেতসকলে মোক সেইটো জনোৱাটো উচিত, অত্যন্ত জৰুৰী। সেইকাৰণে তেখেতসকলে মোক জনাইছে, আৰু মানে জনোৱাৰ পিছত এতিয়া সেইটোৰ এনচাৰো তেখেতসকলে পাই গ'ল যে বহুতখিনি প্ৰচেছ আগবাঢ়ি গ'ল, বহুতখিনি কাম হৈ গ'ল, বাকীখিনি কামবিলাক আমি অতি শীঘ্ৰে কৰি দিম। হাগ্ৰামা মহিলাৰীৰ প্ৰমোদ বড়োক কৈ থাকে যে একো কাম কৰিব পৰা নাই বুলি কয়। নাই, এতিয়াতো আপোনালোকে মিডিয়াৰ মানুহ, আপোনালোকে যাই থাকে, ৰাস্তা ঘাট হৈ আছে নে নাই ন,
স্কুলবিলাক হৈ আছে নে নাই, বাকী উন্নতিমূলক কাম হৈ আছে নে নাই, আপোনালোকেও প্ৰমাণ পাইছে আৰু ৰাইজেও চাইছে। ৰাইজেতো এতিয়াতো আৰু বুৰ্বক নহয় যে তেখেতসকলে আপুনি যিটো ক'ব সেইটোৱে বিশ্বাস কৰিব, মই যিটো ক'ম সেইটোৱে বিশ্বাস কৰিব। তেখেতসকলে নিজৰ চকুত চাব, তেখেতসকলে নিজেই অনুভৱ কৰিব যে কামবিলাক হৈ আছে নে নাই। যদি চৰকাৰ কাম নকৰিলেও হয়, ইমান হাজাৰ হাজাৰ জইনিং কিয় UPPL-ত হৈ আছে? নিশ্চয় ভাল কাম হৈ আছে বুলিহে জইনিং হৈ আছে। নিশ্চয় UPPL দলে ভাল কাম কৰি আছে, আমাৰ এইখন চৰকাৰে ভাল কাম কৰি আছে বুলি যোৱাকালিতো আমাক থেংকছ গিভিং প্ৰগ্ৰামে ৰাখি দিলে। কেইটামান গাঁৱৰ মানুহৰ মিলি মানে তেখেতসকলে চৰকাৰক BTR চৰকাৰক ধন্যবাদ দিছে, প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ দিছে, নিজে অৰ্গেনাইজ কৰিছে আৰু ইমান উলক মালক এটা প্ৰগ্ৰাম কৰিছে। তো সেইটোৱে প্ৰমাণ যে আজি ৰাইজ চাই আছে যে উন্নতি হৈ আছে। এইটো মানে হাগ্ৰামা মহিলাই যিহেতু নিজে গাদীত নাই, এতিয়া কি ক'ব, কিবা এটাতো ক'ব লাগিব, সেই বুলিহে কৈ দিছে। কিন্তু ৰাইজ আজিকালি বুৰ্বক নহয়, চব চাই আছে। ধন্যবাদ। मोनसे फोसावथाय सनाजों गावखौ समायफ्लेहोनो गोसो गोनां बिथांमोननि थाखाय मोनसे गोजोनथाव खौरां। दुर्गा फुजा आरो धनतेरासनि बाम्पार अफार होदों सिबि जुवेलार्सआ। नोंथाङा लुबैनाय बायदि सनाखौ सिबि जुवेलार्सआव फैनानै खम बेसेनावनो लांफैनो हागोन। बे अफारखौ अक्ट'बर दाननि 31 अक्ट'सिम होनाय जादों। नोंथाङा बे सिबि जुवेलार्सआव गोबां रोखोमनि सना आरो डायमन्डफोर मोननो हागोन, जेरै डायमन्ड जुवेलारि, राजकोट जुवेलारि, बम्बे कास्टिं जुवेलारि, कलकाता जुवेलारि, मेसिन मेड जुवेलारि आरो ट्रेडिशनेल जुवेलारिखौ नोंथाङा बे सिबि जुवेलार्सआव मोननो हागोन। डायमन्ड जुवेलारिनि थाखाय 15% अफार होनाय जादों आरो सनानि गहेनाफोरनि थाखाय जर'खा डिसकाउन्ट बेसेन बानायनाय जादों। लोगोसे गोजाम सनाखौ सोलायनायनि थाखायबो स्पेसियेल रेट बानायनाय जादों। गोबां बाथ्रा मिथिनो थाखाय नोंथाङा 9954273079 बे जानबुं नाम्बारनि गेजेरजों मिथिनानै लानो हागोन।